নমস্কাৰ বন্ধুসকল, সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজিৰ ভিডিঅ'টো এই সৰুসজাই ষ্টেডিয়ামৰ পৰাই আৰম্ভ কৰিছোঁ। ইয়াত থকা কেইদিন আমি কেনেকৈ পাৰ কৰিলোঁ তাকে ভাবিলোঁ অকণমান ভিডিঅ' কৰি ৰাখোঁ। তো ভিডিঅ'টো চাই থাকক তেতিয়াহ'লে। আৰু এইখিনিতে এটা কথা কওঁ, ইমান এখন বিশাল মঞ্চ, ইমানখিনি নাচনী, ইমানখিনি ঢুলীয়া একেলগে এনেকৈ যে কেতিয়াবা নাচিবলৈ পাম ভবাই নাছিলোঁ। আৰু নভবাকৈ কেতিয়াবা কিছুমান কাম হৈ যায়, আৰু ঠিক সেইদৰে ময়ো ইয়াত এনেকৈ নাচিবলৈ পালোঁ। তো বহুত ভাল লাগিছে মনটো সঁচাকৈ। এবাৰ ছোৱালীসকল বিহুতীয়াসকল বিলাই থাকিব ল'ৰাৰ যিটো ফক ইনষ্ট্ৰুমেণ্ট প্ৰেক্টিছ কৰিছে। আমাৰ হাতত জমা দিয়ক, কামৰূপ মেট্ৰৰ যিকোনো এজন মাষ্টাৰ ট্ৰেইনাৰৰ হাতত জমা দিয়ক, যিহেতু তেওঁলোক চবেই বিহুৱা।
my